ভাই আজি মই বহুত দিনৰ মূৰত বিয়া খাবলৈ যাম দেই। মই যে আজি 2023 চনৰ প্ৰথমটো বিয়া খাবলৈ গৈছো। আজি বিয়া ঘৰ তিনিটাই ঠিকছে দগৰি দিম। ঐ পুতুকণ বিয়া খাবলৈ আহিছো হয়, পিছে ছোৱালী দিয়া নে অনা গমেই নাপাওঁ নহয়, তই গম পাৱ নেকি? নাই কোৱা নহয় পেহীয়ে, ময়ো গম নাপাওঁ। ঐ পুতুকণ বিয়াখন বা ক'ত এতিয়া সেইটো গম পাৱ নাই? নাপাওঁ নহয় পেহীয়ে, কেলে কোৱা নাই নেকি ছাৰপ্ৰাইজ বুলি, সময়ত বোলে গম পাবি। ঐ ফণী পেহীয়ে চাগে আমাক পুৰা হেভি বিয়া খুৱাবলৈ লৈ গৈছে চাগে দেই, সেইকাৰণে ছাৰপ্ৰাইজ বুলি কৈছে। সেইটোৱে হ'ব। ভগৱান আজি মই বহুত বেলেগতকৈ বেলেগ কিবা এটা কৰিবলৈ গৈ আছো, তুমি মোক আশীৰ্বাদ কৰিবা ভগৱান, মই এনেকৈ যেন ভাল ভাল কাম কৰি আগুৱাই গৈ থাকিব পাৰো। ভাল কাম কৰি যোৱা, ফল এদিন নহয় এদিন পাবাই। কৃষ্ণ কৃষ্ণ। পেহীয়ে বিয়ালৈ যোৱাৰ আগত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে যে। আৰে বুদ্ধ, ইমান সৰু কথাটো বুজিতে নাপাৰিছ, বিয়া খাবলৈ যাওঁতে ৰাস্তাত একো বাধা বিঘিনি নহ'লে হয়, সেইকাৰণে ভগৱানক প্ৰাৰ্থনা কৰিছে আকৌ। আচ্ছা সেইটো কথা। সেইটো কথা। পেহী, বোলো চাদিলে যাব পৰা হ'ল নে? আমি কেইটা আহি গলো। মইতো যাবলৈ ৰেডি হৈ আছো, বজেন ভুলাই গাড়ীত তেল ভৰাবলৈ গৈছে ৰ, আহি লওক। পেহী ছোৱালী অনা নে দিয়া? দিয়া। পেহী বিয়াখন ক'ত আছে নো? তহঁতৰ কিমান উলহি গৈছে উটো কেলে? গ'লে দেখোন গম পাবিয়ে। হ'লেও পেহী অকমান জানিবলৈ মন যায় দিয়কচোন। আৰে বাচ্চা থোৰা সবৰ কা ফল চকলেট জैसा बहुत मीठा होता है। আপুনি কেতিয়াবা নমতা বিয়া খাই পাইছেনে? হে নাই পোৱা। নমতাকে আৰু মানুহে খাবলৈ যায় নে? আজি যে তেতিয়াহ'লে পেহীৰ লগত যাবলৈ ওলাইছে, পেহীয়ে কেনেকুৱা মূৰটো চুবাইছে দেখা নাই নেকি? ভাইল পিজি নিচিনাকে বোলে তাই নমতা বিয়া খাই ফেমাছ হ'ব। নেযাওঁ বুলি ক'লে দেখা নাই জানো, কান্দিয়ে দিয়ে। বজেন তই মোৰ কাৰণে একো কৰিব নোৱাৰ হে? বজেন্টা ইউটিউবাৰবোৰে যে ভিডিঅ' কাৰণে কি যে নকৰে আৰু দেই, নমতা বিয়া খাব, প্ৰেংক কৰিব, ব্লগ বনাব, কাৰ্টুন ভিডিঅ' বনাব। মাই গড। তাকে কি কৰিব আৰু বজেন্টা, আজিকালি ডিজিটেল মিডিয়া কিছিকো সৰ্বনা হয়। পেহী আমি তেল ভৰাই আহিলো। বজেন্টা পেহীয়ে কইনাক কি গিফ্ট দিবনো? নাজানো নহয়, মোক কোৱা নাই, ছাৰপ্ৰাইজ বোলে। তেতিয়াহ'লে কিবা খাতৰা বস্তু নিছে। গৈছো ৰ বজেন, মোৰ হুন 1 মিনিট। তহঁতি আমাৰ লগত যাবি নে নাযাওঁ, একদম ফাইনেল ক। নাযাওঁ। নমতা বিয়া বাৰু মানুহে খাবলৈ যায় নে? মানুহে গম পালে কি বুলি ক'ব? পেহী আপুনি ইউটিউবত ভিডিঅ' দিব, আপুনিয়ে যাওক নমতা বিয়া খাবলৈ, আমি নাযাওঁ। তুলনি বিয়াখন হ'লে খাবতো লাগিবই, দাই নগজা ভয় এটা নাখালে হ'ব। বজেন বই পুৰা চুতাই দে বিয়াত গৰু খাম দি পিনে ভিডিঅ' বনাব লাগিব ন, আৰু একদম তগৰা খানা খোৱাৰ পাছত ভাই পিজি নিচিনাকে কইনাক কৈ থৈ আহিব লাগিব। মই ইউটিউবত ধেমালি ভিডিঅ' বনাওঁ, আপোনালোকৰ বিয়ালৈ মোক মতা নাছিলে, মই নমতা বিয়া খাবলৈ আহিলো, আপোনালোকে মোক প্লিজ বেয়া নাপাব দেই। সেই বুলি কৈ চুইজা পেটত ভৰাই নিয়া গিফ্টটো ছোৱালীক দি থৈ আহিম আৰু। বজেন্টা তেতিয়াহ'লে আপোনালোক যাওক, আমি ঘৰলৈ গৈ থাকো। যা তিনিওটাই নাকত তেল দি অকমান শুই থাকগে। তুলনি বিয়া খাবলৈ যাব পাৰো, নমতা বিয়া খাবলৈ নাযায়। ল'ৰাকেইটা যাম বুলি যেতিয়া ওলাই আহিলা, ঘৰ যাবগে নালাগে, আহা। ভুলাই মইতো গৈছো, নমতা বিয়া আজিলৈকে খায়ে পোৱা নাই, পেহীৰ লগত গৈ চাওচোন কেনেকুৱানো লাগে। আৰে ভাই লগ, নমৰা আগত চব এক্সপিৰিয়েঞ্চ কৰি চাব লাগে, নহ'লে বুদ্ধু হৈ থাকিবা। কি কৰো ভাই লগ, বজেন্টাহঁতৰ লগত যাওঁ নে ঘৰলৈ যাওঁ? আৰে পুতুকণ ভুলাদাই কি ক'লে শুনা নাই নেকি? মৰা আগত এবাৰ হ'লেও নমতা বিয়া খাই কেনেকুৱানো লাগে এক্সপিৰিয়েঞ্চ কৰি চা না বাবা। বজেন্টা লেটছ গো। নহ'ব মামা, মোক কাপোৰ লাগিবই। সেয়া তোমাৰ পইচা নহয়তো, মোৰ মা বাবা উন্দৰ পইচাহে। ভিন্দু, সেয়া পখিলা বাইদেউৰ পইচাহে, মোকো কাপোৰ লাগিব। মোক খোলালি গেনা, তোমাক কাপোৰ লাগে? ভিন্দু। হওঁতকে ইফালে মোক কোৱাচোন। কৰিলো ভিন্দু। মোক খোলালি গেনা, ধুনীয়াকে টিকাটো জোঙা কৰা, চকুকেইটা মুদা, ভিন্দু আজি ছাৰপ্ৰাইজ দিব দেই। হ'ব ভিন্দু, দিয়ক। ভিন্দু, বাইদেউ, এইকেইটা পইচা মই সাঁচি থৈ দিছো, মন্দাৰ লগত ৰাজধানীত উঠি কুতুব মিনাৰ চাবলৈ যাম বুলি। তাত কাপোৰ লাগে মোৰ চালা। মামা গেনাৰাক মাৰিবলৈ বন্ধ কৰা, নহ'লে তোমাৰ অৱস্থা বেয়া হ'ব। তই মোৰ অৱস্থা বেয়া কৰিবি? তোৰ গাত ইমান জোৰ আহি গ'ল, তই মোতকৈ হেভি মাল ফিটিং। মূৰতে বেলেগ দুখ পালো দে, একদম ঠনঠনাই গ'ল। পয়া লগা ক'ৰবাত গছৰ ওপৰত থি আছিলে নেকি? নাই উঠা। তেতিয়াহ'লে গাড়ীত কেনেকে পৰিলাহিনো? মামাই লাখুটি এফালে দলিয়াই দিলে আকৌ মোক। এতিয়া চুটটো পালি মোমাইৰক দম দিবলৈ আহ। মামা তুমি বুঢ়া। তোৰ বাপেৰে চৈলেন বুঢ়া, আকৌ লাগে নেকি তোক গৰু খুন্দন? হ'ব দে। বজেন মাই ব্ৰ, তহঁতি বুনিয়া ভুজিয়া বুটমা গোটেইকেইটা লগ লাগি ক'ত যাওঁ বে?
বিয়া খাবলৈ যাওঁ হে বিয়া ঐ বজান খোল 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 তহঁতৰ লগত ময়ো যাওঁ যি নিজৰ বিয়া খোৱা তাৰপিছত কাৰো বিয়া খায়ে পোৱা নাই অ ধুনীয়াম কাইদেউ আপুনি যাব নালাগে দিয়ক আপুনি বহি যাবলৈ চিট নাই ধুনীয়াম কাইদেউ আপুনি যাব নালাগে দিয়ক আমি মতা বিয়া খাবলৈ নাযাওঁ নহয় নমতা বিয়া খাবলৈ যাওঁ মানে নমতা বিয়া খাই ইউটিউবৰ কাৰণে ধেমালি ভিডিঅ' বনাম মতা নমতানো কি কথা আছে মুঠতে টিকা পেলাই বহি খাবলৈ পালেই হ'ল বৈ 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 মই আসন গ্ৰহণ কৰিলোৱেই বচন বৈ বৈ যাওঁ বুলি কৈছে লৈ বৈ আৰু আই কনকলতা এখন বিয়া পাতিছে নে মেলা পাতিছে ইমান ধুনীয়া ইমান চালিয়া খানাটো খাইহে কিন্তু একদম গুলি লাগিব দেই ঐ মামনি খানাটো চাগে বেলেগ হেভি হ'ব দেই খানা কথা ভাবি এতিয়াই মোৰ জিভা পানী টপ টপকে পৰিলে পেনৰ পেটি ঢিলা কৰি মাৰক ফুহা একদম গৰু খাওন দিম মামা মিয়া বাচিলো দেই কি হ'ল বজেন্টা বিয়াখন দেখিছে নাই কিমান ডাঙৰ ইমান সোপা মানুহৰ মাজত গিহঁতে আমাক কেনেকে চিনি পাব আমাক মাতিছে নে নাই মতা বিয়া খাবলৈ ৰাইট নোৱাৰে ধৰিব ময়ো নোৱাৰো দেই পেহী ইমান মানুহক মই ভিডিঅ' কৰিব নোৱাৰো দেই পেহী বেয়া নাপাবি দেই মই নকৰো মই অকল খাই মেলি চুক এটাত বহিহে থাকিম ঐ মামনি বৈ বৈ তই পুৰা ভিডিঅ' কৰি থাকিবি আমি পুৰা খাম কেলে হেঁতিকেইটাও নকৰে নেকি ভালে কৰিলি দে মই ছোৱালীবোৰক ভিডিঅ' কৰি দিয়া তিনিও চোকা হ'ব দে ভাই চাহ বেলেগ খাতৰা বিয়া পাতিছে আকৌ ন ভোলা মালদাৰী মানুহ আৰু ছোৱালী বাপেকে কি কৰেনো কৃষ্ণ প্ৰভু কোনে কি কৰে মই একো নাজানো অকল পেহীৰ লগত নমতা বিয়া খাবলৈ আহিছো ঐ মামনি দুইটাই খানাটো খাই লগে নে এতিয়া হ'ব দে আৰু বেছি টাইম খালি নলগাবি বিয়া ঘৰত মানুহ পুৰা গিজ গিজাই আছে হ'ব দে তামোল বাই শুনোৱালৰ কথা ক'লে যে আমিও তেওঁলোকৰ কিবা এটা হয় নেকি জানো কোন শুনোৱালৰ কথা কৈ আছা যোৱা ভাত দি আছে খাই লোৱাগে দেখিছেনে একদম কিমানখিনি মই খানা লৈ ললো একদম আমুল মূল হেৱালি গুণ একদম গুণতে খাওঁ লাগিছে গাইছ মই একদম ভাষাৰে বুজাব পৰা নাই মই একদম স্পীচলেছ গিহঁতে একদম একো কনচুচি কৰা নাই খানাৰ ক্ষেত্ৰত যিমান লগ একদম সিমান ল'বলৈ দি দিছে মই সেইকাৰণে ঠিকছে বাপেকে একদম একখিনিমান লৈ ললো এতিয়া গাইছ মুঠতে মই একদম বেয়া গৰু খাওন দিম মোৰ লগত কেমেৰামেন ধনিয়াম আছে ধনিয়ামে পৰা এইটো যে আপোনালোকক দেখুৱাই যাব আপোনালোকে পৰা চাই যাব হা পুৰা খাবা আৰু আহা ভোলা লৈ হ'ল নে বজেন্টা ঠিকছে পুৰা মাংসকে লৈ ললো আৰু ময়ো বৈ বৈ পুৰা বাই দিওঁগে দেখিলে কেনেকে তলত লেপেটিকে আহি বহি ললো সৰুৰ পৰা একদম তলত বহি খোৱা যে একদম ওপৰত বহিছে নিচাকে খাব নোৱাৰো তলত বহি খালেহে শান্তি লাগে প্ৰথম লেগ পিচটোৱে আৰম্ভ কৰি দিওঁ দেই গাইজ বিয়া খানা কিন্তু ক'ব লাগিব দেই একদম জোৰদাৰ জবৰদস্ত একদম ভয়ংকৰ দেখিলে নাই মই কিমানখিনি গোটাই লৈছো গাইজ লেগ পিচ খালে মোৰ নিচিনাকে খাব দেই ভাল বস্তুটো কেতিয়াও মুখৰ ভিতৰত পাৰুককে ভৰাই থাকিব নালাগে সদায় চেলেকি খাব লাগে ঐ মামনি আৰু মই কেমেৰা কৰিব নোৱাৰিছো আৰু দে তোৰ লগত ময়ো দুটালিমান লৈ বহি দিওঁহি জলদি কৰ মামনি আৰু কিন্তু মই বেছি টাইম ৰখি থাকিব নোৱাৰো A few moments later. পেহী খালো বলো এতিয়া যাওঁগে বৈ ছোৱালীক নকলেও হ'ব কি গিফ্ট দিবনো পেহী তোমাৰ বিয়ালে মোক মতা নাছিলা হা মই তাৰমানে ইউটিউবত ধেমালি ভিডিঅ' বনাওঁ মোৰ তাৰমানে সৰুকে চেনেল এটা আছে মামনি লাইফষ্টাইল ব্লগ বুলি এই ইউটিউবত চাৰ্চ কৰিলে পাই যাবা তোমাৰ তাৰমানে মই নমতা বিয়া খাবলৈ আহিলোঁ হা ইয়াত খাই মেলি ভিডিঅ' বনালোঁ বাৰু একদম বেয়া চেয়া নাপাবা আৰু হা পাবা ভণ্টি 2 দিনতে পাবা গোটেই ক্লিপবোৰ টুকুৰা টুকুৰ হৈ আছে ন ঘৰত গৈ জইন কৰিলেগে হ'ব হয় নেকি আপুনি
আয়ো কনকলতা বেলেগ গৰু খাওন দিলো দেই 10 থালি বাই দিলো খানা দিয়াকেইটাইও ভাবিছে এইটো চাগে বহুত দিন ভোকত আছে দেই মনদালে মাংস 2 পিছমান পকেটত ভৰাই ল'বলৈ পাহৰিলো নহয় যাওঁ মন্দা মোৰ মাল তোলে মাংস কেপিছমান লৈ আহোঁগে মই খাম আৰু মন্দাক নোখোৱাম সেয়া জানো হ'ব পাৰে ভাইটি ইয়াতে মাংস 2 পিছমান দিয়া